মুণ্ডা আছে, সাঁওতাল আছে, খেড়িয়া আছে, এইকেইটা গোটেইকেইটা জাতি ভাৰতবৰ্ষৰ জাতি হয়। কিন্তু কোনো পাকিস্তানৰ জাতি নহয় বা চাইনাৰ জাতি নহয়। মডেল স্কুল দিছে, ঠিক আছে, কাৰ কাৰণে? আমাৰ কাৰণে দিছে, আমাৰ ল'ৰা ছোৱালীকেইটা ওলাবৰ কাৰণে দিছে। কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটা কেনেকৈ ওলাই যাব? আজি যদি চাব যাওঁ তেতিয়াহ'লে এল পি স্কুলৰ মানে কণ্ডিশ্যন একেবাৰে বেয়া। যদি আমাৰ কণ্ডিশ্যনটোৱেই ভাল নহ'ব, আগত গৈ কি আমাৰ ল'ৰা ছোৱালীকে ওলাই যাব পাৰিব? বিজেপি নাহান্দৰো ধৰি গ'লে মন্ত্ৰী এম এল এ আহে, কিন্তু অ্যাকচুয়ালি দেখে গেলে কিন্তু ওরা যে নিজের তাকে দেখেন বুঝে না, আমরা খোয়া পানি ভাল পাই আহি, না আমাদের ঠিকঠাকের জন্য ভালো স্কুল পাই আহি, তো আমাদের চাকরির জন্য কোনো সুবিধা আহে। আমরা মানে देश स्वाधीन हो गए 1947 में, কিন্তু আজি के डेट तक मुई बोलकर दावा के साथ बोलते हैं যে আমাদের আসাম के চাহ বাগান কিন্তু আজি भी স্বাধীন নাই হয়ে। নমস্কাৰ জোহাৰ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল কমিটিৰ কালচাৰ ছেক্ৰেটাৰী মিষ্টাৰ প্ৰহ্লাদ তাঁতী ডাঙৰীয়া। ৱেলকাম টু আৱাৰ পডকাষ্ট। কেনেকৈ আছে? ভালে আছে আপুনি? আছো ভালে আছো, তোমালোকে ভালে আছা না? ভালে আছো। আমি জানো যে আপুনি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে। কেতিয়াৰ পৰা জড়িত হৈ আছে আৰু এই জড়িত হোৱাৰ মূল উদ্দেশ্যটো কি আপোনাৰ? হয়, ধন্যবাদ সোধাৰ কাৰণে। একচুৱেলি মই 2005 আদিবাসী ছাত্ৰ সন্থাত জইন কৰিছোঁ। প্ৰথমতে মই আদাবাৰী চাহ বাগিচাত প্ৰাথমিক গোটৰ সভাপতি আছিলোঁ। তাৰপাছত লাহে লাহে কাম আৰম্ভ কৰিছিলোঁ। তাৰপাছতে আপোনাৰ গুৱাহাটীত যোনটো আমাৰ বেলতলা ঘটনাটো কাণ্ড হ'ল, সেই সময়ত মানে মোৰ জজটো আৰুহে বাঢ়ি গ'লে, আৰু বাঢ়ি যোৱাৰ পাছত মানে যি ধৰণে কাম কৰিব লাগিছিলে মানে আমি বেছিহে পিকআপ, মই বুলি নহয়, আমাৰ জনগোষ্ঠীটোই মানে আদিবাসী জনগোষ্ঠীটোই মানে একদম স্পীডত কাম কৰিব ধৰিলে। আৰু তো তেনেকুৱা ধৰণে কৰোঁতে কৰোঁতে আজিলৈকে মই সেই মানে চেণ্ট্ৰেল কমিটিত বৰ্তমান চেণ্ট্ৰেল কমিটি থাকি কাম কৰি আছোঁ। আৰু বৰ্তমান যিহেতু আপুনি অলপ আগতে কৈ গ'লে বেলতলাৰ যি ঘটনা, আমাৰ সময়ত আমি বেলতলাৰ ঘটনা হ'ল, তিনকুটিৰ ঘটনা হ'ল, লগতে কোকৰাঝাৰৰ ঘটনাও আমি শুনি পাইছোঁ। আমাৰ যে তিনিটা ঘটনা বা আৰু কিছুমান ঘটনা হৈ আছে আমাৰ কমিউনিটিত, সেইসকল লোকত যি আমি জানো যে ঢেৰ ধৰণৰ মানুহ সেই ঘটনাত জড়িত হৈ আছিলে, আৰু আমাৰ মানুহ তাতে কিছুমান প্ৰাণো হেৰাবলগীয়া হ'ল। যেনেকৈ উদাহৰণস্বৰূপে আমি জানো যে বেলতলা ঘটনাত লক্ষ্মী ওৰাং বাইদেউ আমাৰ পৰা আঁতৰি গৈছে, আমি জানো। সেইসকল লোক বৰ্তমান নিৰাপত্তা হৈ আছেনে বা সিহঁতৰ এই ন্যায়টো পালেনে? একচুৱেলি এইটো বহুত মানে দুখৰ বিষয়, আৰু আজিলৈকেতো ন্যায়টো পোৱাই নাই। আশা জন্ম হোৱা আপোনাৰ 1996 মানে আমাৰ জনগোষ্ঠীত প্ৰতিষ্ঠা কৰা হ'ল। লগতে মেইন কথা হ'ল কি, যেতিয়া নেকি কোকৰাঝাৰৰ যোনটো ঘটনা হ'ল, তাত মানে আমাৰ ল'ৰা ছোৱালীক মানে আমাৰ মা দেউতা দাদা যিকেইটা মানে তাত বসবাস কৰি আছিলে, তেওঁলোকৰ লগত মানে ইমানেই অত্যাচাৰ কৰে, কাটি মাৰি একেবাৰে মানে নদীত পুৰা তেজেৰে মানে বহাই দিছে। সেই সময়তে মানে আমাৰ এই বুদ্ধিজীৱী কেইটাতে আমাৰ জাষ্টিন লাকৰা ডাঙৰীয়া তেওঁলোকে শ্বিলঙত আলোচনা এটা কৰিলে। আলোচনা কৰাৰ পাছত আপোনাৰ লখিমপুৰ জনগোষ্ঠীত আমাৰ আশা তাৰ পৰা মানে জন্ম দিলে। আৰু তেওঁলোকে তাৰপাছত আবার আশা যি ধৰণে কাম কৰিব লাগিছিলে সেই ধৰণে কাম কৰি আছিলে। মাজতে আকৌ বেলতলা কাণ্ড এটা আহি গ'লে, বেলতলা কাণ্ডটো চাব গ'লে আমি মানে ডিপলি যদি চাব যাওঁ, এটা নাৰীক মানে ইমান অত্যাচাৰ কৰা মানে বহুত দুখ লগা কথা। ইয়াত আৰু মানে ক'বলগীয়া তেনেকুৱা প্ৰশ্নই নাই বা কুৱেশ্যনেই নাই বুলি ক'লে হ'ল। কিয় নেকি আজি নাৰীক বুলি ক'লে ভাৰতবৰ্ষ মানে এটা সন্মান এটা আছে, কিন্তু তাত নেকি পুৰা এটা চেহেৰ হয়। ইমান ডাঙৰ এটা আমাৰ কেপিটেল, অসমৰ কেপিটেলটো গুৱাহাটী হয়। গুৱাহাটীত ইমান ডাঙৰ চিটিত যদি কোনোবা এটা ছোৱালীক যদি একেবাৰে কাপোৰ চাপোৰ একেবাৰে খুলি দৌৰাই দৌৰাই যদি মাৰপিট কৰে, লাত ঘুচা মাৰে, লাঠি দি মাৰে, তেতিয়া সেইটো কেনেকা মানে অসমটো কেনেকা হৈ আছে। আমাৰ জনগোষ্ঠীটো কিন্তু অসম ভাল আছে, অসমত মানে অসমটো কোনো ৰকমেৰে হয়। কিন্তু আজি চাব গ'লে যি ধৰণে মানে তাৰ লগত ব্যৱস্থা মানে যি ব্যৱহাৰ কৰিলে, সেই ব্যৱহাৰটো মানে চাব গ'লে মানে বহুত দুখ লাগে। আৰু লক্ষ্মী এবং বাইদেউৰ মানে আজিলৈকে কিন্তু ন্যায়ো পোৱা নাই। আমাৰ আইন বোলা বস্তু আছে,
সুপ্ৰিম কোৰ্ট আছে, হাই কোৰ্ট আছে, তথাপি কিন্তু আজিলৈকে কিন্তু তেনেকা ইয়াৰ মানে কিবা ন্যায় বোলা বস্তুটো কোনো দিব পৰা নাই। আৰু যোনটো 3 কোটিৰ কথাটো ক'লা, সেই কথাটো চাব গ'লে মানে এনডিবি যি ধৰণে মানে আমাৰ ল'ৰা ছোৱালীকে বা যি সৰু পোৱালী কেঁচুৱা পোৱালীকে মানে মুখত সোমাই বন্দুক দি গুলি মাৰিলে, সেই সময়ত কিন্তু বিজেপি চৰকাৰে কিছুমান কাম কৰিলে, তেওঁলোকে অপাৰেশ্যন অলাৰটো কৰিলে। আৰু আমি চাই পাইছো যে তেওঁলোকে কিন্তু কিছুমান মানে যি কৰিব লাগিছিলে সেইটো হিচাপত কৰিলে। কিন্তু বিজেপি চৰকাৰেও কিন্তু এই বস্তুটোত কিন্তু যে ন্যায় বোলা বস্তুটো আজিলৈকে তেওঁলোকে দিব পৰা নাই। ইমান মানে এক চাইডৰ পৰা এটা সময়তে মানে গোটেই কেইটা আমাৰ মানুহকেইটাক মাৰিলে, কিন্তু সেইটোওতো আমি এতিয়ালৈকে ন্যায় পোৱা নাই। তো সেইটো হিচাপত যদি চাব যাওঁ, তেতিয়াহ'লে আমি কিন্তু অসমত আদিবাসী জনগোষ্ঠীটো কিন্তু নিৰাপত্তা এতিয়ালৈকে পোৱা নাই, আৰু ভৱিষ্যত দিনত পাব যে সেইটো মই কিন্তু বিশ্বাস বোলা বস্তুটো হেৰাই দিলো। মোক নালাগে যে মানে অসমত যে আমি নিৰাপত্তা পাই আছো বুলি। আমাৰ জাতিটোক লৈ বিভিন্ন লোকসকলে বিভিন্ন মন্তব্য দিয়ে। যেনেকে আমাৰ লোকসকলক কিছুমানে কয় কুলি বুলি কয়, কিছুমানে অন্য কিছুমান শব্দৰে আমাক নামাকৰণ দিয়ে। আৰু আমাৰ জাতিটোক কয় যে অসমৰ একচুৱেল বাসিন্দা নহয় বুলি কয়। ইয়াৰ ওপৰত আপুনি কি ক'ব বিচাৰে? এইটো যদি আমি চাব যাওঁ যে জাতিৰ কথাটো ক'লে, যেনেকা যে এটা সময়ত কৈ আছিলে আমাক কুলি বুলি কৈ আছিলে, কেতিয়া বাঙালী বুলি কৈ আছিলে, সেইটো হয়। কিন্তু কিছুমান ব্যক্তিহে কৈছে। কিন্তু আজি আমি যদি চাব যাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ নিজস্ব এটা কুকেক লৈ জাতি আছে। যেনেকা মই কন্ধ আছো, মই কন্ধ হৈ সেই তেনেকা কিছুমান মুণ্ডা আছে, চাওতাল আছে, খেৰিয়া আছে। এইকেইটা গোটেই কেইটা জাতি ভাৰতবৰ্ষৰে জাতি হয়। এইটো কোনো পাকিস্তানৰ জাতি নহয় বা চাইনাৰ জাতি নহয়। তথাপি কিন্তু আমাক যে কি ধৰণে কি ভাবি পেলাই এনেকা মানে চকুৰে চাই, আজি আমিয়ে বনালো কোনো ৰকম, তথাপি আমাক যে মানে অন্য কিছুমান ব্যক্তি মানে আমাক এনেকা চকুৰে চাই মানে, সেই কথাটো দুখ লগা কথা হয়। আৰু বেয়াও লাগে, তেনেকা একচুৱেলি ক'ব নাপায়। যিহেতু আজি আমি ইমান কষ্ট কৰি আমি জংঘলক এটা ধৰিব গ'লে আজি এখনৰ অসম বনাইছো। আজি পুৰা বিশ্বত মানে এটা অসম বুলি ক'লে এটা জনজাত হয়, আৰু ভাল এটা এতিয়া ইণ্ডিয়াতো এটা মানে এটা সময়ত কৈ আছিলে জংঘল ৰাজ বুলি কৈ আছিলে। কিন্তু আজি ইণ্ডিয়াতো ধৰিব গ'লে মানে নাম এটা ওলাই যে নাই, অসম জানা হে, অসম ঘুম কে আনা হে, অসম আচ্ছা জাগা হে। কি মানে এনেকা হৈ যায়, অসমটো বিখ্যাত কিহৰ? অসম আমাৰ এই গড়ৰ বিখ্যাত আছে, অসমত চাহ উদ্যোগৰ বিখ্যাত আছে। তো সেই তেনেকা মানে এক দুটা মানে চাবলগীয়া বস্তু আছে। অসমত মানে বাহিৰৰ পৰা আহে কি চাই? তো চাহ খেতি চাব আহে, গড় চাব আহে। তো চাহ চাব যে আহে, এতিয়া বাহিৰৰ পৰা আহে, তেওঁলোকৰতো মানে যি ৰেভিনিউ পাবলৈ তাৰ পৰাইতো চৰকাৰে ৰেভিনিউ পায়। তো টেক্স এটাতো পায়। কিন্তু যাক চাব আহে, যিকেইটা মানে ইমান কষ্ট কৰি আছে, সেই হিচাপত মানে চৰকাৰে কিন্তু মানে সুবিধাটো দিয়া নাই আজিলৈকে। তো সেইটোৱে কি আমাৰ মানুহ যোন সময়ত আহিব লাগিছিলে আহিছে, আৰু যি ধৰণে কাম কৰিব লাগিছে কৰিছে। কিন্তু আজিলৈকে কিন্তু অসম চৰকাৰেই হওক বা অন্য যেনেকা যি ধৰণে মানে মাতকেইটা মাতে যে নাই অমুক হয়, অমুক জাতি হয় বুলি কয়। তো সেই তেনেকা নহয়, আমিও অসমৰ খিলঞ্জীয়া হয়। মোৰ জন্ম ইয়াতেই। হ'ব পাৰে মোৰ পুৰুষই আহিছিলো যদি ভাৰতৰ পৰাই আহিছিলে, বাহিৰা দেশৰ পৰা অহা নাই। তো আৰু মোৰ জন্ম ইয়াতে, তো আমি যিকেইটা আছো বৰ্তমান আমি অসমৰে হয় আৰু অসমীয়া ল'ৰাই হয়। প্ৰথমে মই অসমীয়া, তাৰ পাছত মই কন্ধ বুলি ক'ম বা উৰিয়া বুলি ক'ম। প্ৰথমে মই অসমীয়া ল'ৰাই হয়। বৰ্তমান আমি চাই পাই আছো যে আমাৰ কমিউনিটিৰ কাৰণে চৰকাৰে বহুত ধৰণৰ কাম কৰিছে। যেনেকে ৰাস্তা ঘাট, মডেল স্কুল বনাইছে, কিছুমান স্কিম প্ৰভাইড কৰি আছে, স্কলাৰশ্বিপ হ'ল। চৰকাৰে কৈ আছে আমি আমাৰ কমিউনিটিৰ ওপৰত চকু দি আছো। সঁচাকে গভৰ্ণমেণ্টে আমাৰ ওপৰত চকু দি আছে নে? আপুনি ইয়াৰ ওপৰত কি ক'ব বিচাৰে? চাওক, ইয়াত যদি আমি চাব যাওঁ, তেতিয়াহ'লে ঠিক আছে, এইটো মানিলো গভৰ্ণমেণ্ট আমাক চকু দিছে, সঁচা কথা হা। কিন্তু আমাৰ যি দাবী আছে বা আমি কি বিচাৰি আছো, সেই বস্তু কিন্তু তেওঁলোকে নাচায়। তেওঁলোকে নতুন আঁচনি বনাই পেলাই দিয়ে। কিন্তু আমি কি বিচাৰিছো, আমাৰ লগতো আলোচনা কৰিব, আমাৰ ৰাইজৰ লগত আলোচনা কৰিব লাগে। আমি বিচাৰি আছো যে 200 বছৰ পাৰ হৈ গ'ল, আমি বাগানতে আছো। আৰু বাগানত থাকি যোনটো মাটিত আছো আমি, সেই মাটিটো 200 বছৰ পাৰ হৈ গ'ল, সেই মাটিটো আজিলৈকে পট্টা দিয়া নাই কিয় তেওঁলোকে? সেইটো পট্টা দিব লাগিছিলে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম 550 টকা দিব লাগে।
কিন্তু আজিলৈকে 550 টাকা মানে বৃদ্ধি কৰা নাই। আমি আমাৰ দাবী আছে, আমাৰ ST হে বিচাৰি আছো আমি, কিন্তু STও আজিলৈকে দিয়া নাই। কিন্তু তেওঁলোকে নতুন নতুন আঁচনি বনাই, ঠিক আছে মানিলো বাৰু, আমাৰ বাগানত বাৰু মডেল স্কুল বনাইছে, ঠিক আছে, তাৰ কাৰণে আমি ধন্যবাদ দি আছো। কিন্তু LP স্কুলৰ কণ্ডিশ্যন কি হৈছে সেইটোতো তেওঁলোকে নাচায়। আজি যদি চাব যাওঁ তেতিয়াহ'লে LP স্কুলৰ মানে কণ্ডিশ্যন একেবাৰে বেয়া। যদি আমাৰ কণ্ডিশ্যনটোৱে ভাল নহ'ব, আগত গৈ কি আমাৰ ল'ৰা ছোৱালী কি ওলাই যাব পাৰিব নেকি? আজি 5 ক্লাছলৈকে ধৰিব গ'লে আমাৰ LP স্কুল আছে, তাত কিন্তু টিচাৰ এটাই, প্ৰত্যেকটা বাগানৰ এটাই টিচাৰ আছে। এটাত যদি টিচাৰ থাকে তেতিয়াহ'লে একেবাৰে মানে 5টা ক্লাছৰ ল'ৰা ছোৱালী কি ধৰণে শিক্ষা দিব, সেইটো কেতিয়াও মানে ভাল শিক্ষা দিব নোৱাৰিব। আৰু এইটো আমি চাব পাওঁ যে তেওঁ মানে কোম্পানীৰ পৰা যি দিছে, যিকোনো চাহ বাগিচা অঞ্চলত এটাই ক্লাছৰুম থাকে, তাত মানে কোনটো চাবজেক্ট পঢ়াই, কোন সময়ত পঢ়াই, কোনটো ক্লাছৰ ল'ৰা ছোৱালীক পঢ়াই, এই কথাটো আমি আজিলৈকে বুজিব পৰা নাই। তো এই LP স্কুলটোত মানে তেওঁলোকে প্ৰথমে চাব লাগিছিলে, তাৰ পাছত মডেল স্কুলটো যদি চালে হয় তেতিয়াহ'লে মানে বেছি ভাল হ'লে হয়। এই বছৰৰ যোনটো চৰকাৰে কৈছে নিজৰ বেনিফিটৰ কাৰণে কৈছে, তেওঁলোকে কৈ আছে যে নাই আমি মডেল স্কুল দিছো, আৰু মডেল স্কুল দিছে ঠিক আছে, কাৰ কাৰণে? আমাৰ কাৰণে দিছে, আমাৰ ল'ৰা ছোৱালীকেইটা ওলাবৰ কাৰণে দিছে। কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটা কেনেকে ওলাই যাব? আমাৰ LP স্কুলৰ পৰা আহি তাৰ পাছত হাই স্কুলত যাব। LP স্কুলটোৱে আমাৰ ভাল নহয়, আমাৰ কণ্ডিশ্যনটোৱে যদি ভাল নহয় তেতিয়াহ'লেতো আগত গৈ আমাৰ ল'ৰা ছোৱালী ড্ৰপ আপ হৈ যাব। ড্ৰপ আপ হৈ গ'লে সেইটো মডেল স্কুলত কোন ল'ৰা ছোৱালী গৈ পেলাই মানে শিক্ষা গ্ৰহণ কৰিব? সেইটোতো কৰিব নোৱাৰিব। আৰু বাকী যিকেইটা যেনেকে ৰাস্তা পদূলি বনাইছে, ঠিক আছে, তেওঁলোকে কিছুমান কাম কৰিছে, নাই বুলি নাই, মই এইটোও নকওঁ যে তেওঁলোকে কাম কৰা নাই, BJP চৰকাৰ কাম কৰা, সেইকেইটা ঠিক আছে। বাকী অৰুণোদয় দি আছে, সেইকেইটাও ঠিক আছে, কিছুমান কাম কৰিছে, মই এইটোও নকওঁ যে একেবাৰে কৰা নাই। কিন্তু আমাৰ মূল যি দাবী কেইটা, সেই দাবী কেইটাত কিন্তু আজিলৈকে কংগ্ৰেছ চৰকাৰে হওক, BJP চৰকাৰে বা AGP চৰকাৰে হওক, কিন্তু আমাক কিন্তু সেই যোনটো মৰ্যাদা দিব লাগে সেই মৰ্যাদা কিন্তু আজিলৈকে দিয়া নাই। আমাৰ জাতিটো নট অনলি অসমত, বাহিৰা জেগাতো আমাৰ জাতি আছে, বেলেগ ষ্টেটত, কিন্তু সিহঁতে যিসকল বাহিৰত আছে সিহঁতে বৰ্তমান ST পাইছে। কিন্তু আমাৰ এই অসমত আমাৰ জাতি কিয় ST আজিলৈকে পোৱা নাই? হয়, ভাৰতবৰ্ষত বিভিন্ন ঠাইত, বিভিন্ন ৰাজ্যত আদিবাসী জনগোষ্ঠী আছে, সেইটো হয়, কিন্তু অসমৰতো মানে ST কিয় পোৱা নাই? আমাৰ আশাটো সেইটোৱে দাবী আছে যে আমাক জনজাতিকৰণ দিব লাগে। কিয়? আমিতো ভাৰতৰ পৰা আহিছো, আমিতো অন্য দেশৰ পৰাতো অহা নাই, বা আমি বাংলাদেশ বা পাকিস্তান বা চাইনাৰ পৰা অহা নাই, আমি ভাৰতৰে হয়। যদি আমাৰ উৰিষ্যাত যদি ST আছে, ঝাৰখণ্ডত যদি ST আছে, তো অসমতো দিব লাগে। কিন্তু এটা সময়ত আমাৰ পুৰুষে আমাৰ অসমলৈ আহিছিলে, তাৰ কাৰণে আমাৰ এই বস্তুটো মানে অলপ বেগ হৈ আছে। কিন্তু ভাৰতৰ যোনটো সংবিধান আছে, এই সংবিধান হিচাপত আমি অধিকাৰটো বিচাৰি আছো। কিন্তু অসম চৰকাৰে, এতিয়া অসমত আছো, তাৰ কাৰণে অসম চৰকাৰে এই যোনটো জনজাতিকৰণৰ মৰ্যাদাটো আমাক প্ৰদান কৰা নাই। কিন্তু অন্য ষ্টেটত কিন্তু আছে, আমাৰ ইয়াতে দিয়া নাই। কিন্তু এইটো অসম চৰকাৰে দিব লাগিব, আৰু দিব লাগিব, আজি নহলেও কালি দিবই লাগিব। এইটো আমাৰ অধিকাৰ আছে। আমাক অকল ভোট বেংক বনাই ৰাখিলেতো নহব। আমাৰ যোনটো প্ৰাপ্য বোলা বস্তুটো, যোনটো আমাৰ অধিকাৰ আছে, সেই দাবী কেইটাও আমাক পূৰণ কৰিবই লাগিব। আর যদি পূরণ নকৰে ভবিষ্যতত তেওঁলোকৰে প্ৰব্লেম হ'ব। আজিকালিতো চবেই চব কথা গম পায়, সেইটোতো আৰু কৈতো লাভেই নাই। চৰকাৰে গম পাব আৰু পাছত যদি এইবাৰ কিন্তু মানে সেই ধৰণে নহ'ব যে তেওঁলোকে যে এইবাৰো আকৌ মিছা কথা কৈ পেলাই যে তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি ভাবি আছে, সেই তেনেকা যদি চিন্তা কৰিছে তেওঁলোকৰ এইটো ভুল ভাৱনা হ'ব। কিন্তু এবাৰ ভুল চিন্তা, ভুল ভাৱনা হ'ব কিন্তু তেওঁলোকে যে আমাৰ যে এইবাৰো যে মানে ভোট বেংক হিচাপত ব্যৱহাৰ কৰিম বুলি ভাবিব, সেইটো কিন্তু নহ'ব এবাৰ। ৰিচেণ্টলি আমি আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি এটা মন্তব্য পালো, যদি আমি বাগানৰ যি দৈনিক মজুৰি আমি যদি বঢ়াব চেষ্টা কৰো, তো আমাৰ ইউনিয়নে বা আমাৰ যেনেকে ৰূপেশ গোৱালা ডাঙৰীয়াকৈ নাম লৈ আমাৰ CM ক'লে যে তেখেতসকলে বোলে বাধা দিয়ে। এই কথাটো কিমান সত্য? চাওক, এইটোতো চাব গ'লে মানে একদম দুখৰ বিষয়। যিহেতু তেওঁ বৰ্তমান ৰূপেশ গোৱালা ডাঙৰীয়া, তেওঁ বৰ্তমান শ্ৰম মন্ত্ৰী হয়, লেবাৰ মিনিষ্টাৰ হয়। তো তেওঁৰ ওচৰতে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ একদম স্পষ্ট ভাষাৰে কৈ দিলে যে আমিতো দিব বিচাৰিছো,
কিন্তু খুদক ৰূপেশ বৰা ডাঙৰীয়াই বিচৰা নাই বুলি ক'লে। তো এই কথাটোত আমি এটা কথা মানে আমি বুজিব পালো যে তেওঁলোকে সঁচাকে বিচৰা নাই চাগে। তেওঁলোকে যদি বিচাৰিলে হয়, তেওঁলোকে মুখ্যমন্ত্ৰী যি বক্তব্য দাঙি ধৰিলে সেই কথাটো লৈ আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া তেওঁ এটা মানে এগেইনষ্ট পাৰ্টি কংগ্ৰেছৰ হয়, তেওঁ SMS-ৰ সভাপতি হয়, তেওঁ এটা প্ৰতিক্ৰিয়া দিব লাগিছিলে যে কিয় ক'ব এই কথাটো। আমি তো দাবী কৰি আছো, আমাক তো লাগে, আমাৰ চাহ শ্ৰমিকক 550 টকা লাগে বুলি ক'ব লাগিছিলে। মানি গলো মানে ধৰিব গ'লে এতিয়া শ্ৰমমন্ত্ৰী হয় আমাৰ ৰূপেশ বৰা ডাঙৰীয়া, তেওঁ মন্ত্ৰী একেইটা দলৰে হয়, তাৰ কাৰণে তেওঁ চাগে তাৰ পাৰ্চনেলি মানে প্ৰব্লেমৰ কাৰণে চাগে তেওঁ ক'ব পৰা নাই। কিন্তু বাকী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া হওক বা বাকী গোটেই অসমত SMS-ৰ তেওঁলোকে কিন্তু মাত মাতিব লাগিছিলে। মইতো মোৰ মানে পাৰ্চনেলি কথা ক'ব গ'লে মানে তেওঁলোকে চাগে সঁচাকে SMS নিবিচাৰে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিম্নত 550 টকা হ'ব নালাগে, মই অনুভৱ কৰো। যদি সঁচাকে যদি CM যদি ক'লে তেতিয়াহ'লে লগে লগে তেওঁলোকে কিন্তু তাৰ দিব লাগিছিলে, প্ৰত্যুত্তৰটো দিয়া নাই মানে মেইন তাত এটাই কথা গম পোৱা গৈ আছে যে তেওঁলোকে সঁচাকে বিচৰা নাই। এইটো মানে আদিবাসী ছাত্ৰ সন্থাৰে মানে দাবী আছে আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সেই মানে দাবী আছে, মই অনুভৱ কৰো। হয়, ৰিচেণ্টলি চৰকাৰে মন্তব্য দি আছে যে আমাৰ চাহ শ্ৰমিকৰ যি মাটি তেখেতে পাট্টা দিম বুলি সিহঁতে মন্তব্য এটা দি আছে। এইখিনিত আপুনি কি ক'ব বিচাৰে? কথা হ'ল এইটো, তেওঁলোকেতো আজি বুলি নহয়, যেতিয়া চৰকাৰ গঠন কৰা নাছিলে সেই সময়তে মুখ্যমন্ত্ৰী নিজে আমাক কথা দিলে যে আপোনালোকে আমাক চৰকাৰখন বনাই দিয়ক, আমি লগে লগে আপোনালোকক যি যি সমস্যা আছে, যি আপোনালোকৰ দাবী আছে সেই দাবী কেইটা আমি পূৰণ কৰি দিম বুলি ক'লে। কিন্তু কি হ'ল, এতিয়াতো 10টা বছৰে হ'বলগীয়া হ'ল, কিন্তু তেওঁলোকক আমি কেনেকে আশা কৰিম বা কি বিশ্বাস কৰিম তেওঁলোকে যে তেওঁলোকে আমাক মানে যি আমাৰ দাবী আছে এই দাবী কেইটা পূৰণ কৰিব। মোক তো মানে বিশ্বাস বোলা বস্তুটো নাই এতিয়া। মানুহৰ এটা মানে কথাৰ এটা ৱেট থাকেতো যে নাই ঠিক আছে, তেওঁলোকে যেতিয়া নিজে কথা দি আছে 70 বছৰ ৰাজত্ব কৰিলে কংগ্ৰেছ চৰকাৰে, এতিয়া আমাক বিশ্বাস কৰক আমি কৰাই দেখুৱাম বুলি ক'লে, কিন্তু কি হ'ল, গৈতো একেই হ'ল। তেওঁলোকৰ 10টা বছৰ ক্ৰছেই হ'ব আৰু, কিন্তু তথাপিতো এতিয়ালৈকে যদি দিব পৰা নাই আৰু 8-9 মাহ এতিয়া ধৰিব গ'লে বিধানসভা ইলেকশ্যন আছে, এই 8-9 মাহ ভিতৰত কৰিব পাৰিব জানো? মোৰ হিচাপতো এইটো তেওঁলোকে এনেই আমাক যে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে এই মানে কথা কেইটা মানে মিছলীয়া মানে কৈছে আৰু যে নাই আমি আপোনালোকক কৰাই দিম বুলি, কিন্তু নকৰে তেওঁলোকে। কৰিব থাকে যদি মন যদি আছিলে, যদি ইচ্ছু আছিলে, লগে লগে তেওঁলোকে কৰিলে হয়। আপোনাক কি লাগি আছে, আমাৰ দাবী চৰকাৰে মানি ল'বনে? তেওঁলোকে যদি আমি চাব যাওঁ, তেওঁলোকে কিন্তু আমাক দিব নিবিচাৰে। যিহেতু আমাৰ জনগোষ্ঠীটো অসমত 1 কোটিৰ ওপৰতে আছে, তাৰ কাৰণে চাগে তেওঁলোকে ভয় খায় নেকি, মোক তেনেকা অনুভৱ লাগে যে নাই তেওঁলোকক যদি জনজাতিকৰণ দিয়া হয় তেতিয়াহ'লে তেওঁলোকে মানে চব কৰিব। সেইটো কথা নহয়। অসমক আমাৰ পুৰুষহে আহিছিলে, উৰিষ্যা, ঝাৰখণ্ড বা আপোনাৰ ছত্তীশগড়, আমাৰ পুৰুষহে আহি পেলাই কোনো ৰকম বনালে। আজি চবতকৈ বেছি টেক্স পাই আছে ক'ৰ পৰা? বাগানৰ পৰা পাই আছে। আজি কেন্দ্ৰ চৰকাৰো পাই আছে বা অসম চৰকাৰো পাই আছে। কিন্তু যিকেইটা মানুহে যে মানে যি ধৰণে নিজৰ কাম কৰ্ম কৰি চৰকাৰে যি ধৰণে টেক্স দি আছে, কিন্তু চৰকাৰে কিন্তু সেইটো হিচাপত কিন্তু আমাৰ চাহ শ্ৰমিক বা আমাৰ মানুহ আদিবাসী জাতিৰ জনগোষ্ঠীটো কিন্তু তেওঁলোকে তেনেকা নাচায়। আৰু মোক লগা নাই যে তেওঁলোকে মানে আমাক যে জনজাতিকৰণ দিব বুলি। ৰিচেণ্টলি এটা আমি নিউজো পাইছে যে ধীৰাজ গোৱালা ডাঙৰীয়াও কিছুমান মন্তব্য দিছে, আমাৰ জাতিৰ প্ৰমাণ পত্ৰ লৈ কিছুমান অন্য জাতিয়ে ব্যৱহাৰ কৰি কিছুমান জব বা কিছুমান অন্য কোৰ্চ বা কিবা জবত সিহঁতে জইন হৈ আছে বুলি। এই কথাটো কিমান সত্য, আপুনি কি বুলি ভাবে? এই কথাটো সত্য হয়, যিহেতু আমি গম পাওঁ বিজেপি চৰকাৰে মানে আমাক আমাৰ শান্তি চুক্তি যেতিয়া কৰিলে, সেই সময়ত কিন্তু তেওঁলোকে নিজে কথা দিলে যে নাই, কথা মানে পাছেই কৰিলে ডাইৰেক্ট, যে পাছ কৰি ক'লে যে নাই আদিবাসী বা চাহ জনজাতি দুটা মানে তেওঁলোকক আমি 3% মানে ৰিজাৰ্ভ এটা কৰি দিলে। কিন্তু আজি চাবলৈ গ'লে কিন্তু 4 গ্ৰেড 3rd গ্ৰেডৰ মানে এক্সাম হৈ গ'ল, কিন্তু তেনেকাতো আমাৰ ল'ৰা ছোৱালীক মানে
ৰিজাৰ্ভৰ পৰা পাইছে বুলি তেনেকুৱা মই অনুভৱেই নকৰোঁ। এতিয়াতো আমাৰ বগানত আমাৰ চাহ বাগিচা অঞ্চলত ক'ব গ'লে ধৰিব গ'লে অসমত আমাৰ 850 এব বাগান আছে। তো প্ৰত্যেকটা বাগানৰ পৰা যে দুজন কৰিও যদি ল'ৰা ছোৱালীক যদি দিলে হয় ভাল, মানে যাৰ কোৱালিফাই ভাল আছে বা ভাল পঢ়া লিখা যে যোন ল'ৰা ছোৱালীৰ পাৰ্চেন্টেজ ভাল আছে, তেনেকুৱা দুজন যদিও কৰি দিলে হয়, তো তথাপি আমি গম পালো যে তেওঁলোকে সঁচাকে আমাৰ জনগোষ্ঠীৰ ওপৰত মানে লক্ষ্য দিছে আৰু তেওঁলোকে কাম কাজ কৰি আছে বা আমাক যোনটো ৰিজাৰ্ভেশ্যন দিলে 3% সেইটো কৰিছে বুলি মানে আমি গম পালো হয়। কিন্তু তেনেকাতো মানে চাইয়ে পোৱা নাই আমি। আৰু এই বস্তুটো চাব গ'লে মানে যোনটো মেডিকেলৰ কথাটো ক'ব গ'লে এতিয়া MBBS টো কথাটোহে আমাক দিছে, কিন্তু তাত প্ৰায় অন্য কাষ্টে মানে OBC চাৰ্টিফিকেট লৈ পেলাই মানে এক্স চাহ জনজাতি বুলি মানে তেওঁলোকে এই MBBS ৰ সুবিধা কেইটা লৈ আছে। কিন্তু এই কথাটো আমিও কমপ্লেইন দিছো, CM লৈকে কমপ্লেইন দিছো, কিন্তু আজিলৈকে কিন্তু CMও এই কথাটো গুৰুত্ব দিয়া নাই। আৰু এনেকাও মানে অনুভৱ হয় যে মানে চৰকাৰে আমাক এনেই কটা কেইটা বান্ধি দিয়ে, কিন্তু আমাৰ জনগোষ্ঠীটো মানে পাব লাগে যে চৰকাৰো মানে নিবিচাৰে। যিকোনো চৰকাৰ নহওক, কংগ্ৰেছও বিচৰা নাই বা BJPও বিচৰা নাই বা AGPও বিচৰা নাই, মানে আমাৰ জনগোষ্ঠীটো মানে আগুৱাই যোৱাটো কোনো আমাক যে নিবিচাৰে, এনেকা মোৰ অনুভৱ হয় আৰু। আমি শুনিব পাইছো যে জয় ভাৰত বুলি এটা পলিটিকেল পাৰ্টি আমাৰ কমিউনিটিৰ পৰা ওলাই আহিছে। বৰ্তমান আমি চাব পাই আছো আমাৰ ৰুলিং পাৰ্টি যি আছে তাতোতো আমাৰ কমিউনিটিৰ পৰা MLA MP সেইসকল লোকওতো কিছুমান জড়িত হৈ আছে। এইখিনিতে কি প্ৰয়োজন হ'ল যে আমাৰ পলিটিকেল পাৰ্টি এটা গঠন কৰিবলগীয়া হ'ল? হয়, একচুৱেলি চাব গ'লে পলিটিকেল পাৰ্টিটো আমাৰ আগতে হৈ যাব লাগিছিলে, কিন্তু এতিয়া অলপ আমাৰ পলমে হ'ল এই পাৰ্টিটো খোলোতে। কিন্তু চাব গ'লে নাই, ঠিক আছে, কংগ্ৰেছতো আমাৰ ধৰিব গ'লে MLA মন্ত্ৰী আছিলে, BJPতো আছে, কিন্তু আজি চাব গ'লে কিন্তু কংগ্ৰেছতে বেছি আছিলে আমাৰ। BJP কংগ্ৰেছতে আমাৰ মন্ত্ৰী MLA বেছি আছিলে, কিন্তু আজি BJPত চাব গ'লেতো কমিহে গৈছে। আৰু আমিও মানে বিচাৰো যে আমাৰ নিজস্ব এটা চবৰে জাতিৰ এটা হ'ব লাগে যে পলিটিকেল, তেতিয়াহে মানে আমাৰ যিকেইটা MP ওলাব বা MLA ওলাব তেওঁলোকে গৈ পেলাই মাত মাতিব পাৰিব, তেওঁলোকে ক'ব পাৰিব যে নাই আমাৰ কি সমস্যা আছে। সেই কথা দিল্লীলৈ যেতিয়া গৈ পেলাই যেতিয়া মাত মাতিব, তেতিয়াহে আমাৰ চাগে যি সমস্যা আছে সেই সমস্যাকে সমাধান হ'ব বুলি মানে অনুভৱ হৈ আছে। আৰু हमने तो ढेर हमारा आसामीज में कथा बदली। मैं चाहिए हमारा हांदेर भाषा में भी अलग कथा पातबो। तो किसमान है कम बाधा उत्पन्न हुई नहीं कि जो भारत माने जी को पॉलिटिकल पार्टी जो जिसको अंदर उठी आए है उन्होंने द्वारा बाधा और कम देखा पावा नहीं कि না দেখ, রাজনীতি তো রাজনীতি লাগে প্রথম কথা। বাধা তো দেখ চেষ্টা করবে না, এনেই তো ধরে গেলে হাঁদের উপরে তো মানে বহুত ষড়যন্ত্র করে হাঁদের জনগোষ্ঠী, আদিবাসী জনগোষ্ঠীর উপরে। আর এইটা জনটা যেই ভারত পার্টি জনটা যে তোর পার্টি নতুন পার্টি একটা খোলা হয়ে, তো হিসাব সে তুই দেখে গেলে কিন্তু বহুত ভাল কাম করেন আর আমরা भी সহযোগ করবই। কিন্তু এটা তো সহজ বাত লাগে যে বাধা তো বহুত দেবেন, কিন্তু বাধা দিলেও কিন্তু হাঁদের যদি এতনা জন মানে পপুলেশন থাকে, আমরা যদি সবাই যদি এক হয়ে কি করবই, তো নিশ্চয় আমরা ইয়ার ফলটা ভাল পাবো বলে কোনো একটা বিশ্বাস, একটা আশা আহে। আরো আর বাকি ধরো গেলে BJP মে হাঁদরও ধরো গেলে মন্ত্রী MLA আহে, কিন্তু অ্যাকচুয়ালি দেখে গেলে কিন্তু ওরা যে নিজরটাকে দেখেন, মই দেখিল যে ওরা জাতিকে লেগে বা আমাদের জনগোষ্ঠীকে লেগে ওরা ওরকম যে মাত মাতেন যে মুই তো ওরকম দেখি নাই পাই না, কেন কি ওরা নিজের বেনিফিটটাকে দেখে না। আর দ্বিতীয় নম্বর কথা হলে কি আজি ধরো গেলে যে কোনো ব্যক্তি ধরো গেলে আজি ধরো পলিটিক্যাল যদি যাই হে MLA বা মন্ত্রী হই হেন, তো একমাত্র ধরো গেলে ছাত্র সন্থাকে জন্য হই হেন। ছাত্র সন্থা একটা প্ল্যাটফর্ম লাগে, আর এই প্ল্যাটফর্ম সে যাই কি হ্যাঁ ধরো গেলে ওই জায়গায় একটা স্থান পায় না। তো ও যখন ওই স্থান পায় না, যখন তুই ছাত্র সন্থা করিস ওই সময় কিন্তু বহুত মাত মাতে না। কিন্তু তুই যাই যখন হওয়া তো তুই একবার তো মাত যে এই জনগোষ্ঠীটাকে এইটা প্রয়োজন আহে বলবো, কিন্তু এইটা সমস্যা আহে বলবো না, কিন্তু ওই বস্তুটা ওর দেখে নাই পাইল। কিন্তু তো কি মাত আহে কি নাই, এখন বি হয়ে যাল মানে কথাটা যে মই যদি মাতবো তো মুখে টিকিট নাই দিন নেক্সট টাইম ওরকম বি ভাবেন নাকি ওটাকে লেকে নাই মাত মাতেন। তো ওই দিকে দেখে গেলে কিন্তু আমাদের জয় ভারত পার্টিটা ওলাইকে বহুত ভালো হয়ে ইয়া তো ওইবারটা না হলে ইয়া যদি আমরা জয় ভারত পার্টি সে যদি আমরা যে 2-3টা বি MLA
ওলাই পারবো বা এমপিবি ওলাই পারবো, তো আসাম সরকার যখন আমাদের অ্যাসেম্বলি মে যখন আলোচনা হইল হুয়া মাত পাতাই পারিও, বা আমাদের তোর দিল্লি মে যখন হুয়াকা বঠাবেন, তো হুয়া বে ওই কথাগুলা পাতাই পারবেন, মানে বাতাই পারবেন যে আমাদের কি কি সমস্যা আছে। আজি আসাম ধরে গেলে কোনো রকম তো কে বানালে, আমরাই বানালি। তো কিন্তু যে আসবে কোনো রকম বানালে ওদের মানে আসামে কোনো ভ্যালু নাই কে, ওই টাইপের একমাত্র ভোট ব্যাংক হিসাব চাই ব্যবহার। না আমরা খোয়া পানি ভাল পাই আহি, না আমাদের শিক্ষাকের জন্য ভাল স্কুল পাই আহি, না আমাদের চাকরি চাকরিকের জন্য কোনো সুবিধা আহে। আমরা মানে দেশ স্বাধীন হয়ে গেলে 1947 में, কিন্তু আজি के डेट तक मुई बोलबो एकदम दावा के साथ बोलते हैं যে আমাদের আসাম के চা বাগান কিন্তু আজি भी স্বাধীন নাই হয়ে है। যখন আমাদের সংবিধান বানা হলে, ভারতীয় সংবিধান বানা হলে, ওই সংবিধান में তো সবকে অধিকার সবকে পাবো লাগিছিল, কিন্তু ওই অধিকারটা কিন্তু আমরা যে নাই পাই আহি। আদার কমিউনিটিসে আমরা চিফ মিনিস্টার সিএম আমরা দেখা পাবো নাকি? দেখ আশা তো আহে, কিন্তু উतना পট से তো নাই হই, কেন কি উतना পট से যিকোনো কাম করলে ধরে গেলে অলপ সময়ই লাগেল। তো ওইটাকে লেকে আজি না হলেও কালি হই বলতে মোরও একটা বিশ্বাস আহে, কিন্তু হয়ে যায় না কিন্তু তোদের সময় লাগে। ওদেরকে কি লাগে আমরা দেখা পাবো না নাই? না না দেখা নিশ্চয়ই পাবা, কিন্তু সময় লাগি অলপ। যে আমাদের জনগোষ্ঠী সে মানে কেউ না কেউ যে সিএম একবার হবেন বলকুল মোর একটা আশা আর বিশ্বাস আহে। আর ওই হিসাব সে দেখে গেলে আমাদের ভিতরে বহুত মানে লিডার বহুত ট্যালেন্ট আহেন, কিন্তু ওই জায়গা নাই, ওই পজিশন নাই পাওয়া গতিকে মানে অলপ মানে মানে নিজের জনটা যে নিজের পার্সোনালিটি জনটা ওটা দেখাই নাই পারেনি। কিন্তু ওই হিসাব সে দেখে গেলে আজি বিজেপি সরকারকে মই মানে একটা ধন্যবাদই দিই, যে যে আমাদের মাঝে ধরো পল্লব লোচন দাস ডাঙরিয়া জি ধরনের আহে, ওর মানে জন গিলা নিউজ গিলা পাইল বা ওর কাম করা জি মানে স্টাইল গিলা আহে, তো ওই হিসাব সে দেখে গেলে ও মানে একটা যোগ্য ব্যক্তি লাগে। আর ওকে বিজেপিও কিন্তু ওই মর্যাদাটা দেই হ্যাঁ, ভাল পজিশন में दे के रखे आसाम के जनरल सेक्रेटरी लगे, ওই सबसे ভাল ভাল কাম কইরা। আর আমাদের রাপড়া সমষ্টি में যখন ও এমএলএ রহে, তো ও भी কিন্তু বহুত ভাল ভাল যেরকম আমাদের সায়েন্স কলেজ লেকে আলে, আমাদের রাপড়া সমষ্টি में আমাদের ফ্লাইওভার লে আনলে, বা মানে ওর কাম করা টেকনিক গুলা ভাল লাগলে মানে। আর বাকি আমাদের বর্তমান জনটা যে এমএলএ আহে ধরে গেলি কৃষ্ণ কমল তাঁতি, উনি ওর হিসাব সে কাম করে রাখে, কেন কি বিজেপি সরকারকে কাম করার স্টাইল গুলা বেলে। কিন্তু মোর একটাই মানে অনুরোধ হয় যে হান্দের জনটা মূল দাবি ওই দাবি গুলাকে যদি বিজেপি সরকার যদি পূরণ করতে নাই হলে, যে মুই বলতে যে বিজেপি যে আসাম সে উतना পড়ছে বিজেপি সরকার যে নাই যাতে আজ বিজেপি সরকারই থাকতে। কিন্তু এখন কি বিশ্বাস করবো, ওরা নিজে কথা দিলেন দেবই বলবো, কিন্তু আজি তো তোরা নাই দিয়া। তো ওই বিশ্বাসই তো ধরে গেলে ওকে ধরে গেলে মানে বিজেপি সরকার বানা হলে, আর আসামের মানুষ ভোট দিয়ে আগে থেকে ধরে গেলে বিজেপি সরকার বানাই পারলে। কিন্তু বিজেপি সরকার যদি আমাদেরকে যদি ওরকম চিনিয়ে নাই পায়, তখন রাইজে যে বিচার করবেন আরো আমাদের সংগঠন দেখলে তো আমরা ধরে গেলে জি করে কা করবোই। কিন্তু রাইজ भी तो জানা আজকাল তো এরকম হয়েছে সোশ্যাল মিডিয়া में সবে সব বস্তু গিলা পাই না, কে কাহা কি হইয়া হয় কি না সব कुछ গম পাই যায় না। ওই জন্য কতনা भी আমাদেরকে মানে প্রচার করে কতনা জরুরত নাই পড়ি এবার সাইড, কেন কি জি ধরনের মানে সোশ্যাল मीडिया में जी টাইপের চলে যে সব कुछ আজকাল সবাই ঘরে ঘরে গম পাই যায় না, টিভি নাই দেখলো মোবাইল में सब कुछ পাই যায় না। ওইটাকে লেকে ওরা যেরকম কর্ম করবেন ওকে ফল পাবেন। তোরা হলো আগে বললা যে দীর্ঘম কি সোশ্যাল মিডিয়ার যুগ আরো কিছুমান নিউজ মে এখন এই সোশ্যাল মিডিয়ার যুগটা তোদের কিরকম প্রভাব পেলা তাদের জীবনে? তোরা কি সোশ্যাল মানে নিউজ কি নিউজ টিউজ দেখলে আমরা আগে দেখতে টিভি মে, কিন্তু আজকালি আমরা সোশ্যাল মিডিয়া সে আমরা কিছুমান স্ক্রল করলে আমরা পাই যেতে নিউজ গুলা। এই পরিবর্তনটা তোরা কি দেখতে ভাল পরিবর্তন হতে হতে দেখা আনবে তোরা? একচুয়ালি দেখে গেলে বেয়া বি নাই আর ভাল বি নাই মই বলবো, কেন কি যদি এই সোশ্যাল মিডিয়াকে তুই যদি ভাল যদি ব্যবহার করবে তো বহুত ভাল, আর যদি বেয়া যদি ব্যবহার করবে হলে যে একেবারে বেয়া। মানে কিছুমান মানে এরকম হয়ে যায় আমাদের ল'ৰা ছোৱালী গিলাকে দেখিল যে এই গেম গিলা কিছুমান খেলেন যে তোর মানে ওই গেম গিলা খেল ল'ৰা ছোৱালী গিলা মানে পড়ালেখা আমি আপনার ধ্যান নাই দিই না। কেন কি মই একটাই অনুরোধ করবো যে হাঁদের জনগোষ্ঠীকে যে মা বাপ গিলা ছোট ছোট ছেনা গিলাকে মানে মোবাইলটা নাই দিয়াটা মই ভাল পাবো। কেন কি সোশ্যাল মিডিয়া একচুয়ালি ভাল লাগে, বেয়া নাই লাগে। আমরা আগে উतना কথা গম নাই পেতে, আজি আমরা গম পাইলা। আর কিন্তু ছোট ছোট ল'ৰা ছোৱালীকে যেন ওদেরকে কিতাব সে মানে জ্ঞান মানে প্রাপ্ত করাটা মই বেশি ভাল পাবি, কেন আমাদের টাইমে তো এগুলা আমরা যখন পড়তে ওই টাইমে তো আমাদের কিতাব সে আমরা জ্ঞান প্রাপ্ত করি। কিন্তু আজি
के डेट में देखे गेले माने मोबाइल से ही माने बेसी इहा करें ওই হিসাব से देखे गेले মোবাইলটা মানে সোশ্যাল মিডিয়া ভাল বি আর বেয়া বি কিন্তু এর ব্যবহার যে করে জানেন ভাল ব্যবহার করলে ভাল হল বেয়া করলে বেয়া হল रिसेंटली हमरा देखली जे अंदर गुवाहाटी में झुम्बुर एक परफॉर्मेंस होले अंदर जाति के वहाँ लाल गमछा एक व्यवहार करा हुआ है लाल गमछाटा यार ऊपर तोरा की सोचल माने না দেখ প্রথমে তো মুই বিজেপি সরকারকে ধরে গেলে ধন্যবাদ দিতে হয় যেহেতু মানে প্রথমবার কে লেকে মানে জনটা প্রথমবার কি তোর আসামে ধরে গেলে আমাদের মেঘা ঝুমুরকে আয়োজন করলেন আর এটা বিশ্ব রেকর্ড হলে তো এটাকে লেগে বিজেপি সরকারকে মোর পার্সোনালি মই ধন্যবাদ দিয়ে আহি কিন্তু জনটা গামছাকের ব্যবহার করলেন কিন্তু ওটা হলে একদম সহি নাই করলেন কেন কি আমাদের জনগোষ্ঠী ধরে গেলে আসামে আমাদের আদিবাসী জনগোষ্ঠীর ভিতরে 108টা জাতি আহি জাতি উপজাতি আহি কিন্তু 108টা জাতি উপজাতি সে দেখে গেলে কিন্তু ওই লাল গামছাটা আমাদের কোনো জাতিকে নাই লাগে যেরকম যে মই একটা কন্ধলরা লাগি হানেরও একটা গামছা আহে তো ওই হিসাব সে ধরো বলে তোর সাওরা আহে মুন্ডা আহে সাঁওতাল আহে তো মাঝি আহে তো যেরকম সবকে নিজ নিজের একটা জাতি আহে ওই জাতিকে হিসাব সে সবকে নিজ নিজের একটা তোর গামছা আহে তো ওই গামছাটা কিন্তু ওই লাল গামছাটা কিন্তু হাঁদের জনগোষ্ঠীকে মানে কারো নাই লাগে তো ওটা কে করলে কিরকম হলে ওটা যেতে গেলে বুঝা নাই পালি আমরা কথাটা কিন্তু জনটা বি হলে মানে বেয়া হলে কিন্তু বাকি জনটা কাম করলেন যে কিন্তু ভাল কাম করলে ওটাকে লেগে আমি পুনর্বার মানে ধন্যবাদ দিয়ে अंदर उठी हुआ यूथ के तोरा की मैसेज देख खुजा नहीं अंदर ही चैनल के माध्यम से नहीं देख तो খুঁজি বি আরো আমরা হমেশা ওটাই চাই আমাদের তো লক্ষ্য আর উদ্দেশ্য ওটাই লাগে যেহেতু আমরা আদিবাসী ছাত্র সন্তানে জড়িত হইতো একমাত্র আমরা জাতীয় ছাত্র সংগঠন করিলা তো আমরা হমেশা আমাদের লড়া ছোৱালী গিলাকে আমরা ভালটাই চাবো কি কোনো বেয়াটা নাই চাবো আমাদের লড়া ছোৱালী গিলাকে মই অনুরোধ করি রাখি যে শিক্ষা না হলে আজিকে দিনে কোনো নাই খে ওটাকে লেগে আমাদের লড়া ছোৱালী গিলা মানে বহুত ড্রপ আপ হয়ে যায় না কিবা বাদ থাকলে মানে ডাঙর সে পরামর্শ লো ডাঙর সে তোদের কোনো বাত আহে তো বাতাও কিবা কিবা প্রবলেম হয়ে আহে বা কোনো বি সমস্যা আহে তোর বাতাবা তবে ওর কোনো নাই কোনো সমাধান ওলাই যায় যেরকম মইটা নাই বলবো যে মোকাই বল হাঁদের বহুত লিডার আহেন ধরো গেলে হাঁদের আশা আহে আটসা আহে SMS আহে উপর ইঞ্চি হাঁদের মানে ভাল ভাল মানে ব্যক্তি গণ্যমান্য ব্যক্তি বি আহেন ওদেরকে বি তোরা বলে পারা তোদের কোনো সমস্যা কিন্তু ড্রপ আপ মে নাই যাও কেন কি আসামে হাঁদের কি পরিস্থিতি আহে ওটা তোরা সবেই গম পাইলা ওইটাকে লেগে এখন যখন গিলা উঠি আহা হাঁদের তো সময় পারেই হলে এখন তোরা উঠি আহা তোদেরকে সব কিছু সামলাই লাগি আর যদি তোরাই যদি পড়বা নাই লিখবা নাই মা বাপ তো এতনা কষ্ট করকে বাগানে কাম করে রাখেন আর ওই বস্তুটা বি তোরা বি যদি করবা তো মা বাপ জনটা কষ্ট করকে ফলটা জনটা দেখ খুঁজে যে পড়ায় লিখা যে ওই ফলটা নাই পাবই ওইটাকে লেগে মই হাঁদের লড়া ছোৱালী গিলাকে মই অনুরোধ করে দেয় যে তোদের দিকে তোরা ভালসে পড়ো লিখো আর পড় লিখে ভালসে আগুয়াই যাও কিছুমান চাকরির জন্য মাথা মারো কিছুমান ব্যবসায়িকের লাইন মে যাও তো সবকে নিজ নিজের একটা লাইন লেকে যে একটা লক্ষ্য আর উদ্দেশ্যে সে কাম করো নিশ্চয় আমরা আগুয়াই যাবই তো মোর দিলে মই ওইটাই তোদেরকে হাঁদের লড়া ছোৱালী গিলাকে মই অনুরোধ জানাই আহি बहुत बहुत धन्यवाद ভাল লাগলে তোদের সঙ্গে কথা পাইত কে আন্দরকো আশা কৰিছো আপোনালোকক এই আমাৰ ভিডিঅ'টো ভাল লাগিলে আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন বাটনটো ক্লিক কৰি দিব লাইক শ্বেয়াৰো কৰি দিব আৰু আমাৰ এই পডকাষ্টটো কেনেকৈ লাগিলে প্লিজ কমেণ্ট কৰিব নাপাহৰিব